হেল্ল' ফ্ৰেণ্ডছ, মোৰ ৰান্ধনিশাল চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে বেলেগ ধৰণৰ এটা ৰেচিপি লৈ আহিছোঁ, যাক আপোনালোকে লেমন পেপাৰ চিকেন বুলি কয়। এইটো কেনেকৈ বনাইছোঁ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে লাগিব মুৰ্গীৰ মাংস আধা কিলো, ডাঙৰ পিচবিলাক অলপমান কাটি ল'ব। মাংসখিনি প্ৰথমতে মেৰিনেট কৰিম। ইয়াৰ কাৰণে 1 কাপ দৈ ভালদৰে ফেটি লৈছোঁ। আৰু নেমুৰ ৰস 3 চামুচ লৈছোঁ সৰু চামুচেৰে। জালুকৰ গুড়ি সৰু চামুচেৰে 1 চামুচ, জ্বলা কমকৈ খালে কমকৈ ল'ব। নিমখ সোৱাদ অনুসৰি। আদা নহৰুৰ বটা 1 চামুচ ডাঙৰ চামুচেৰে। গোটেইখিনি ভালদৰে মিহলি কৰিম। আৰু এইটো ঢাকনিৰে ঢাকি 30 মিনিটৰ কাৰণে ৰাখি দিম। 30 মিনিট পিছত দেখুৱাইছোঁ। প্ৰথমতে কেৰাহী এটা গৰম কৰি ল'ম। গেছৰ ফ্লেমটো ইয়াতে ল'ত ৰাখিছোঁ। আৰু এতিয়া ইয়াতে সৰু চামুচেৰে 2 চামুচ বাটাৰ দিছোঁ। আপোনালোকে তেলো ল'ব পাৰে। বাটাৰখিনি ল' ফ্লেমতে গলাই ল'ম। আৰু ইয়াতে এতিয়া এটা তেজপাত, 1 ইঞ্চ ডালচিনি, 4 পিচ লং, 2টা ইলাচি দি 30 ছেকেণ্ডমান ল' ফ্লেমতে ফ্ৰাই কৰিম। এইখিনি অকণমান ফ্ৰাই হোৱাৰ পিছত 4 পিচ নহৰু কুটি লগতে অকণমান আদা কাটি দি দিছোঁ। এইখিনিও ল' ফ্লেমতে 1 মিনিটমান ফ্ৰাই কৰিম। আৰু এতিয়া মেৰিনেটেড চিকেনখিনি লৈ লৈছোঁ। ভালদৰে মিহলি কৰি ল'ম এবাৰ। আৰু এইটো ঢাকনিৰে ঢাকি 1-2 মিনিটমানৰ কাৰণে হাই ফ্লেমত ৰাখি দিম। 2 মিনিট পিছত ঢাকনিখন খুলি দেখুৱাইছোঁ। গোটেইখিনি এবাৰ মিহলি কৰি মাংসৰ পিচকেইটা এবাৰ ওলোটাই ল'ম। আৰু এইটো পুনৰ ঢাকনিৰে ঢাকি 8 মিনিটমানৰ কাৰণে ল' ফ্লেমত সিজিবলৈ ৰাখি দিম। 8 মিনিট হৈ গৈছে। ঢাকনিখন খুলি এবাৰ দেখুৱাইছোঁ। পুনৰ ওলোটাই ল'ম। দেখিছে এটা ছাইড ৰঙা পৰিছে। আৰু এনেকৈয়ে 10-12 মিনিটমানৰ কাৰণে ল' ফ্লেমত ঢাকনিৰে ঢাকি ৰাখি দিম। মাজে মাজে মিহলি কৰিব এবাৰ দুবাৰ। 10-12 মিনিট হৈ গৈছে। ঢাকনিখন খুলি পুনৰ মাংসখিনি এবাৰ ওলোটাই লৈছোঁ। পানীখিনি শুকাই গৈছে। এতিয়া চিকেন পিচবিলাক সিজিছে নে নাই চেক কৰিম। যদি সিজিছে তেতিয়াহ'লে এইটো হাই ফ্লেমত অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব। আৰু নিসিজিলে পুনৰ ঢাকনিৰে ঢাকি ৰাখি দিব। মোৰ এইটো সিজি গৈছে, গতিকে অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আৰু ইপিনে এটা বাটিত 1 চামুচ কৰ্ণফ্ল'ৰ লৈছোঁ, মাকৈৰ গুড়ি। আপোনালোকে কৰ্ণফ্ল'ৰ নহ'লে বেচনো ল'ব পাৰে। আৰু আধা কাপ পানী দি ভালদৰে মিহলি কৰি মিক্সাৰখিনি দি দিছোঁ। মই ইয়াতে টোটেল 1 কাপ পানী দিছোঁ। আপোনালোকে যদি গ্ৰেভি বিচাৰে তেতিয়াহ'লে অকণমান বেছিকৈ ল'ব। মই এইটো শুকান বনাম। মিহলি কৰি লৈছোঁ। আৰু এতিয়া ইয়াতে 3টা কেঁচা জলকীয়া ফালি দিছোঁ। জ্বলা কমকৈ খালে কমকৈ ল'ব। 1 চামুচ নেমুৰ ৰস, জালুকৰ গুড়ি সৰু চামুচেৰে আধা চামুচ, নহ'লে কমকৈ ল'ব। নিমখ অকণমান লৈছোঁ। আগতেও নিমখ ব্যৱহাৰ কৰিছোঁ, যদি প্ৰয়োজন হয় ল'ব। গোটেইখিনি মিহলি কৰি ল'ব। আপোনালোকে ইয়াতে অকণমান বাটাৰো দিব পাৰে যদি বিচাৰে। আৰু এইটো পুনৰ ঢাকনিৰে ঢাকি 1 মিনিটমানৰ কাৰণে ল' ফ্লেমত ৰাখি দিম। 1 মিনিট হৈ গৈছে। দেখিছে চিকেনখিনি ধুনীয়া কালাৰ আহিছে। এইটো অলপ অলপ ৰঙাও হৈছে। এইটো হৈ গৈছে। গেছৰ ফ্লেমটো অফ কৰি ল'ম। আৰু এখন প্লেটত উলিয়াই ল'ম ছাৰ্ভ কৰিবৰ কাৰণে। মই প্লেটখনত নেমু আৰু পিঁয়াজ লৈ লৈছোঁ আৰু এটা কেঁচা জলকীয়া। এইটো আপোনালোকে এনেকৈয়ে গৰম গৰম পৰিৱেশন কৰিব পাৰে। অলপ গ্ৰেভি দি দিছোঁ ওপৰত। আৰু অকণমান আদা দীঘল দীঘলকৈ কাটি সজাই লৈছোঁ।
যদি ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।